নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ 3 মাৰ্চলৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব কংগ্ৰেছ নেতা পৱন খেৰাক 3 মাৰ্চলৈ বৃদ্ধি পৱন খেৰাৰ জামিন আবেদনৰ সময়সীমা উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন বৃদ্ধিৰ সময়সীমা আন এটা খবৰ হৈছে শিলহাকুত এইবাৰ প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছে বুলডোজাৰেৰে একেবাৰে খহাইছে প্ৰকাণ্ড অট্টালিকা প্ৰশাসনৰ বুলডোজাৰৰ সন্মুখত খহি পৰিছে বৃহৎ অট্টালিকা শিলহাকু বিলত নিৰ্মাণ হোৱা সকলো অবৈধ বাসগৃহ উচ্ছেদৰ পণ লোৱা প্ৰশাসনে যুদ্ধ সদৃশ পৰিৱেশৰে মাজৰে চলাইছে এইবাৰ উচ্ছেদ অভিযান 3 দিন ধৰি চলিব লগা এই উচ্ছেদ অভিযানৰ বাবে প্ৰায় 3000 আৰক্ষী জোৱান মোতায়েন কৰা হৈছে ইতিমধ্যে পৰিৱেশ পৰ্যবেক্ষণ কৰিছে জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাই প্ৰকাশ কৰা মতে চৰকাৰে জিএমডিএ বিভাগৰ জৰিয়তে এই স্থানত নিৰ্মাণ কৰিব নতুন প্ৰজেক্ট চৰকাৰে এই সকল লোকক উচ্ছেদ কৰি শিলহাকু বিলক এক আটক ধুনিয়া পৰ্যটনস্থলী বনাব বুলি ঘোষণা কৰিছে যাৰ বাবে সম্পূৰ্ণৰূপে মুক্ত হ'ব লাগিব মহানগৰীৰ শিলহাকু বিলত এতিয়াও থাকি যোৱা অবৈধ বাসগৃহসমূহ প্ৰশাসনে উচ্ছেদ চলাইছে এবাৰ শিলহাকু বিলত 3 মহলীয়া অট্টালিকা ভাঙি চুৰমাৰ কৰিছে প্ৰশাসনৰ লোকে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ এইবাৰ উচ্ছেদিত জনতাই ভাঙিলে উচ্ছেদ কৰিবলৈ অহা বুলডোজাৰ বুঢ়া চাপৰিৰ লাঠিমাৰী বন শিবিৰ এলেকাত এইবাৰ উচ্ছেদ অভিযান চলোৱাৰ সময়তে এই জঘন্য ঘটনা সংঘটিত হৈছে উচ্ছেদক লৈ বুঢ়া চাপৰিত উত্তপ্ত পৰিস্থিতি উচ্ছেদিত জনতাৰ আক্ৰমণত এইবাৰ আহত হৈছে বন কৰ্মী হেদায়ত উল্লাহ আৰু মাইনুল ইছলাম আক্ৰমণত আহত হৈছে বুলডোজাৰ চালক শাহ আলম উচ্ছেদিত লোকৰ ৰুদ্ৰৰূপ দেখি পিছ হুহুকি আহে আৰক্ষী প্ৰশাসনৰ লোক ঘটনা সন্দৰ্ভত জুৰিয়া আৰক্ষী থানাত এইবাৰ এজাহাৰ দাখিল কৰিছে বন কৰ্মীয়ে পৰৱৰ্তী খবৰটো হৈছে উচ্ছেদক লৈ এবাৰ ডাঙৰ মন্তব্য কৰিছে বিশিষ্ট লেখিকা শিকা শৰ্মাই নিজৰ ফেচবুক পোষ্টৰ জৰিয়তে এইবাৰ শিকা শৰ্মাই কৈছে যে মানুহ যেতিয়া দানৱ হয় নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ চেনিমাৰী এনচিৰ উচ্ছেদিত ৰাইজৰ কাষত উপস্থিত হৈ এইবাৰ এই মন্তব্য কৰিছে লেখিকা শিকা শৰ্মাই দুখৰ এটা গদুৰ বুজা বুকুত কঢ়িয়াই লৈ উচ্ছেদিতৰ কাষত আহিছিল শিকা শৰ্মা আৰু শিকা শৰ্মাই উচ্ছেদিত লোকৰ কাষত বহি তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা জানিব পাৰিলে থাকিবলৈ ঠাই নাথাকিলে মানুহ চৰকাৰী মাটি বা বনাঞ্চলতে থাকিব লাগিব মাটি চৰকাৰৰ নহয় মাটি প্ৰকৃতিৰ দান আৰু মানুহ ভগৱান আল্লাহ বা গডৰ সৃষ্টি প্ৰকৃতিয়ে দিয়া এই মাটি সকলো মানুহৰ মাটি প্ৰকৃতিৰ দান এই মাটি নিজা ঘৰ মাটি টকা পইচা নথকা গৃহহীন সকলোৰে প্ৰাপ্য জীৱ-জন্তুতকৈ মানুহৰ গুৰুত্ব বেছি হ'বই লাগিব জীৱ-জন্তু সংৰক্ষণৰ নামত নিজকে বৰ দয়ালু আৰু জ্ঞানী তথা প্ৰকৃতিবিদ বুলি জাহিৰ কৰি ফুৰা মহাপুৰুষসকলে আমাৰ ৰাজ্যৰ এছা মুছলমান নাগৰিকক থকা ঘৰ ভাঙি পথাৰ বিল আদিলৈ দলিয়াই দিয়াৰ পোষকতা কৰাটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক এই জ্ঞানী মূৰ্খ মানুহবোৰৰ বিবেচনাহীন সমৰ্থনৰ বাবেই বিজেপিয়ে মুছলমানক ইমান অত্যাচাৰ কৰাৰ সুযোগ পাইছে বুলি মন্তব্য কৰিছে লেখিকা শিকা শৰ্মাই লগতে লেখিকাগৰাকীয়ে কৈছে মুখ্যমন্ত্ৰী মহোদয় বৰ বেছি উস্তাদি কৰি লাভ নাই এই সকল লোক ভাৰতীয় নাগৰিক অসমৰ বাসিন্দা অসমৰ মাটিত এই সকল লোকৰো 100% অধিকাৰ আছে গতিকে লেবেল দি লাভ নাই মুখ্যমন্ত্ৰী মহোদয় এইখিনি মানুহ আপুনি বুলডোজাৰ লগাই ঘৰ দুৱাৰ ভাঙি চিঙি খেদি পঠাই দিয়া সেইখিনি বনাঞ্চলতে আকৌ থাকিবই লাগিব নহলে কলৈ যাব এই লোকসকল আকৌ গৈ তাতে থাকিব আপুনি চাই থাকক উচ্ছেদ কৰি লাভ নাই উচ্ছেদৰ নামত পাৱাৰ দেখুৱাই আমাৰ টকাবোৰ পানীত পেলাইছে আপুনি কথা সিমানেই তাৰ বাদে একো নাই বুলি মন্তব্য কৰিলে শিকা শৰ্মাই য'ৰ পৰা খেদাইছে তাতে আকৌ থাকিবই লাগিব এওঁলোকৰ কাৰণ তেওঁলোকৰ কোনো জেগাই নাই সেই কথাত আমি সমৰ্থন জনাম তেওঁলোকক কাৰণ এওঁলোকৰ মাটি নাই
এওঁলোক আমাৰ ৰাজ্যৰ মানুহ এওঁলোকক বাৰে বাৰে উচ্ছেদ কৰি নিজকে দানৱ বুলি পৰিচয় নিদিব মুখ্যমন্ত্ৰী মহোদয় লাভ নাই এবাৰ উচ্ছেদৰ নামত হিমন্ত বিশ্ব শৰ্মাই যি হিটলাৰী শাসন চলাইছে সেই শাসনৰ বিৰুদ্ধে এবাৰ মন্তব্য প্ৰকাশ কৰিছে বিশিষ্ট লেখিকা শিখা শৰ্মাই